অভিনেত্ৰী হেমা কেনেকৈ হৈছিল লতা মংগেশকাৰ। নমস্কাৰ, আপোনালোকে চাই আছে দা ইনফো। সমগ্ৰ দেশক নিজৰ কোকিল কণ্ঠেৰে মহচন্ন কৰি ৰখা গায়ক লতা মংগেশকাৰ আৰু নাই। লতা মংগেশকাৰৰ জন্ম হৈছিল 1929 চনৰ 28 ছেপ্টেম্বৰ মাহৰ ইন্দোৰ চহৰত। লতাজীয়ে 30টাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে 1000ৰো বেছি ভাৰতীয় ছবিত গান গাইছিল। ভগ্নী আশা ভোছলেৰ লগত চলচ্চিত্ৰত গায়ক হিচাপে লতাই সক্ৰিয়ভাৱে কাম কৰিছিল। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য আৰু একছত্ৰী সম্ৰাজ্ঞী বুলি আখ্যা দিছিল। মধ্য প্ৰদেশৰ ইন্দোৰ চহৰ আৰু পণ্ডিত দীননাথ মংগেশকাৰক সুপুত্ৰী লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। 5 বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰী ৰূপে মঞ্চত অভিনয় কৰিছিল। 7 বছৰ বয়সৰ পৰা লতাজীয়ে লালন পালন মহাৰাষ্ট্ৰ কৰা হয়। 8 দশকজুৰি 30টাতকৈ অধিক ভাষাত গান গাই সংগীত জগতত আজিও আধিপত্য বজাই ৰাখিছিল লতাদিয়ে। তেওঁৱে হৈছে একমাত্ৰ ব্যক্তি যাৰ নামত জীৱিত অৱস্থাতে পুৰস্কাৰ প্ৰদান কৰা হৈছে। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা। 5 বছৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হৈছিল লতা। সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰবল আগ্ৰহী লতাই 13 বছৰ বয়সতে হেৰুৱাইছিল পিতৃক। পিতৃৰ মৃত্যুৰ পাছত অনিচ্ছা সত্ত্বেও তেওঁ ছবিত অভিনয় কৰিবলগীয়া হৈছিল। 1942 চনতে তেওঁ প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল পহলি মংগয়াৰী। একেটা বছৰতে তেওঁ মাৰাঠী ছবি কিটি হছলত প্ৰথম কণ্ঠ নিগৰাইছিল। সেয়াই আৰম্ভণি। তেওঁৰ পৰা আৰু পিছলৈ ঘূৰি চোৱা নহয় লতা মংগেশকাৰে। সংগীতক সাৰথি কৰি আজীৱন অবিবাহিত এই মহান শিল্পীগৰাকীয়ে সুধাকণ্ঠৰ সৈতে কেইবাটাও অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। সুধাকণ্ঠৰ সৈতে অতি সুসম্পৰ্ক আছিল লতা মংগেশকাৰৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ এই চেনেলটি।